পলিটিক্স নকৰিবা গানটো আপোনাৰ আৰু সৰ্বানন্দ সোণোৱালৰ কাৰণে গাইছিলে অখিল গগৈ প্লিজ অখিল গগৈ প্লিজ সিট ডাউন মই ৰিপ্লাই টু শুনক মই যিমান দূৰ জানো পলিটিক্স নকৰিবা গানটো অখিল গগৈৰ কাৰণে গাইছে পটলা পাৰ্টি বুলি কোন পাৰ্টিত অখিল গগৈ লুৰিণ গগৈ পাৰ্টি মাননীয় সদস্য অখিল গগৈ লুৰিণ গগৈ পাৰ্টি প্লিজ সিট ডাউন পটলা বুলি কৈছে সেইটো অখিল গগৈ পিছলি লিডাৰ অফ দ্য হাউচ ভাৰত ৰত্ন দিবৰ কাৰণে প্ৰস্তাৱটো লওক মাননীয় অধ্যক্ষ মহোদয় মই প্ৰস্তাৱ কৰিলো যে জুবিন গাৰ্গক ভাৰত ৰত্ন দিব লাগে হৈ গ'ল প্লিজ বেমাৰ হৈছে আপুনি মই ৱাৰ্নিং দিছো ইয়াৰ পিছত যদি আপুনি ইন্টাৰাপ্ট কৰে কিন্তু আপুনি এটা ডেফিনেটলি আপোনাৰ বেমাৰ যাব লাগিব দিস ইজ দা মেন মই আপোনাক কেছ ল দেখুৱাই দিব পাৰিম ময়ো আপোনাক মই চেন্নাই মাননীয় অধ্যক্ষ মহোদয় মই কেছ ল দেখুৱাই দিব পাৰিম এমলেট থাকিলেও যে প্লিজ ডোন্ট ডিস্টার্ব মই অখিল গগৈ ডাঙৰীয়াক চেলেঞ্জ কৰিছো এটা কোৰ্টৰ মোক ভাৰ্ডিক আনি দিয়ক যে এমলেট ইজ ইলিগেল আপুনি পিছত একদম ল পইণ্টত আরে আপনি কাজিয়া কিয় যাব লাগে কাজিয়া কিয় যায় এটা হাউস হয় অখিল হাউস হয় গগৈ চুৰি কিয় ক'ব লাগে আপুনি কাগজটো দি দিও ভাৰ্ডিক কাগজ কি আছে ইয়াতে প্লিজ মই আপোনাৰ ৰাজনৈতিক পৰিপক্কতাক এটা বিধানসভা আছে বুলি ভাবিছিলো ইয়াত নোৱাৰিলে তাতে যাব তাত নোৱাৰিলে তাতে যাব জপিয়াই থাকিব দিস ইজ নট এছেম্বলি আৰু আজি এটাই মই কথা কম যে বিজেপিক যদি ইলেকশ্যন হৰুৱাবৰ কাৰণে জুবিন গাৰ্গৰ ইস্যুটো জীয়াই ৰাখিব লাগে বেলেগ কথা এতিয়া তেওঁলোক কলৈকে আহিছে চক তেখেতসকলৰ কথাটো ক'ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংহালক টাৰ্গেট কৰক ইট ইজ এ পিওৰলি পলিটিকেল গেম সিদ্ধাৰ্থৰ গোটেইখিনি তদন্ত হ'ব লাগে স্যাৰ পলিটিকেল হয় নে নহয় মুখ্যমন্ত্ৰীক সমৰ্থন কৰি সিদ্ধাৰ্থৰ দুখ নাই শ্যাম কানুৰ দুখ নাই অশোক সিংহালৰ দুখ ৰাজনীতি কৰিব খোজে সকলোতে সন্দেহযুক্ত কোন হয়